আহি পালোঁ ঘৰ আহি পাই এতিয়া অকণমান ৰেষ্ট ল'ম ৰেষ্ট লৈ আপোনালোকক দেখুৱাই আছোঁ যে মই আজি কি আনিছোঁ আজি এটা বস্তু আনিব গৈছিলোঁ মই অৰ্ডাৰ দিছিলোঁ এটা নহয় দুটা বস্তু এই দুটা বস্তু আনি থৈ দিছোঁ আপোনালোকৰ আগত আনবক্সিং কৰিম এইটো এটা আৰু এইটো এটা গতিকে দুইটা বস্তু বহুত ভাল বস্তু এইটো ইউটিউবাৰৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু এটা আৰু এইটো হ'ল ছোৱালী মানুহৰ কাৰণে এটি আকৰ্ষণীয় বস্তু গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো ধন্যবাদ তো এতিয়া আনবক্সিং কৰিম গৈ আছোঁ আনবক্সিং কৰিবৰ কাৰণে এয়া ইনষ্ট্ৰুমেণ্ট লৈ আহিছোঁ আনবক্সিং কৰিব তো অলপমান অপেক্ষা কৰক দেখুৱাই আছোঁ আপোনালোকক তো বলক আমি আনবক্সিং কৰোঁ ফাৰ্ষ্ট টাইম এইটো দেখুৱাই আছোঁ আপোনালোকক এইটো কি বস্তু হয় তো আপোনালোকক দেখুৱাই আছোঁ অলপমান লাইটটো কম আছে তথাপিতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে অনলি ইউটিউবাৰৰ কাৰণে ইউটিউবাৰ হওক তো আনবক্সিং কৰিলোঁ এইটো দেখিছে সৰু বহুত সৰু বস্তু বহুত দাম নহয় এইটো 247 টকা মাত্ৰ ফ্লিপকাৰ্টৰ পৰা লৈছোঁ চাওঁ কি আহিছে অ' মাই গড বহুত ধুনীয়া বস্তু এইটো চাব এইটো হৈছে এটা স্পীকাৰ যিটো স্পীকাৰ আপুনি ইউটিউব ভিডিঅ'ৰ কাৰণে বহুত বেটাৰ হয় অনলি ইউটিউবাৰৰ কাৰণে এইটো তো এনেই আনি কোনো লাভ নাই এনেই অনৰ্থক পইচাকেইটা খৰচ কৰি একো লাভ নাই এইটো ইউটিউব যদি ভিডিঅ' কৰে যদি আপুনি কিবা ৰেকৰ্ডিং কৰে আপুনি যদি গান গাই ৰেকৰ্ডিং কৰে কবিতা আবৃত্তি কৰে তেতিয়াহ'লে এইটো প্ৰয়োজনীয় এনেই আপোনালোকক এইটো প্ৰয়োজন নাই এইটো হৈছে এইবাৰ এইটো আনবক্সিং কৰিম এইটো ফ্লিপকাৰ্টৰ পৰা আনিছোঁ এইটো অনলি মই এইটো অফাৰ পাইছোঁ যে এইটো ছোৱালী মানুহৰ কাৰণে এটা বহুত আকৰ্ষণীয় বস্তু যিটো লগত ফ্ৰী পাইছোঁ সেইটো আৰু ধুনীয়া আৰু আকৰ্ষণীয় বস্তু হ'ব বুলি মই আশা ৰাখিছোঁ চাওঁ কি আছে বহুত টেপ মাৰাই আছে চ' অলপমান সময় লাগিছে দেই অলপ ৱেইট কৰাৰ কাৰণে চৰি তো পাই গৈছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই অৰ্ডাৰ কৰিছিলোঁ মই এইটো ট্ৰেছমি এইটো ট্ৰেছমি হয় ট্ৰেছমিটো বহুত ভাল প্ৰডাক্ট ট্ৰেছমি প্ৰডাক্টটো বহুত ভাল ছোৱালী তিৰোতা মানুহৰ কাৰণে বহুত ভাল প্ৰডাক্ট ট্ৰেছমি মই এইটো এটা কণ্ডিশ্যনাৰ আৰু এটা শ্বেম্পু মই দুটা অৰ্ডাৰ কৰিছিলোঁ কম্বো পেক মই দুটা অৰ্ডাৰ কৰিছিলোঁ কণ্ডিশ্যনাৰ এণ্ড শ্বেম্পু এই দুটা অৰ্ডাৰ কৰাৰ লগত মই বহুত ধুনীয়া এমেজিং বস্তু এটা মই অফাৰ পাইছোঁ লগত ফ্ৰী পাইছোঁ তো আপোনালোক দেখুৱাই আছোঁ চাই থাকক মোৰ ভিডিঅ'টো এইটো হৈছে এমেজিং বস্তু এইটো ফিলিপছৰ যিটো এটা ব্ৰেণ্ড ফিলিপছ এটা ব্ৰেণ্ড হয় যিটো ব্ৰেণ্ড বহুত ভাল ব্ৰেণ্ড গতিকে ফিলিপছৰ মই এটি হেয়াৰ ড্ৰায়াৰ্ছ বুলি এটা ছোৱালী মানুহৰ ইম্পৰ্টেণ্ট বস্তু এটা মই ফ্ৰী পাইছোঁ লগত চাওক
আপোনালোকে বস্তুটো এইটো হৈছে হেয়াৰ ড্ৰায়াৰ এইটো যে ফিলিপছৰ হেয়াৰ ড্ৰায়াৰ এইটো মই ফ্ৰী পাইছোঁ গতিকে আপোনালোকেও এইটো কি ল'ব পাৰে বহুত ভাল প্ৰডাক্ট বহুত ভাল আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এইখন হৈছে ইয়াতে লগাই দিব লাগিব এইটো মই পিছত কৰি আছোঁ গতিকে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকেও কিনিব পাৰে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্টত যাব ফ্লিপকাৰ্ট এচিঅ'টোত যাব এচিঅ'টোত গ'লে পাব আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বহুত ভাল হয় আৰু লগতে এটা কথাও কওঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে যদি আপুনি নতুনকৈ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে